নমস্কাৰ দৰ্শকসকল, পোনপ্ৰথমে আপোনালোকক প্ৰতিভ ভাই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক দেখুৱাম মোৰ মুৰ্গীখিনি কিমানখিনি ডাঙৰ হৈছে আৰু কি মই বৰ্তমান খুৱাই আছোঁ ইহঁতক। আৰু মোৰ এই মুৰ্গী পোৱালিখিনি আজি প্ৰায় 16 দিনত ভৰি দিছেহি আৰু ইহঁতি ইয়াতে খুব ধুনীয়াকৈ আছে আৰু হয়তো মই ইয়াত এই ঘৰটোত আৰু প্ৰায় 10 দিনমান মই ইহঁতক ৰাখিব পাৰিম। আৰু মোৰ ইয়াত আছে প্ৰায় নহয় আচলতে 100 পোৱালি আছে। আৰু মই আজি ইহঁতক তলৰ কাৰ্টুনবোৰ নতুনকৈ পাৰি দিছোঁ আৰু সিহঁতে সেইকাৰণে খুব ফূৰ্তি পাইছে আচলতে। আৰু মই কাৰ্টুনখিনি সলাওঁতে কিছুমানে খুব দৌৰাদৌৰি কৰিলে আৰু দৌৰাদৌৰি কৰি পেলাই ভাগৰত সেইয়া চুকত গৈ সিহঁতি শুই আছেগৈ। ইহঁতক মই আচলতে এনি টাইম লাইট জ্বলাই থওঁ, ৰাতি হওক দিন হওক 24 ঘণ্টাই ইহঁতক লাইট জ্বলাই থওঁ আৰু দানা আৰু পানী 24 ঘণ্টাতে মই ইহঁতক দি থওঁ। আৰু ইহঁতি যেতিয়া মন যায় খায় আৰু যেতিয়া মন যায় শুই থাকে এইদৰে। আৰু আচলতে এইভাগে ৰাখিলে ইহঁতৰ গ্ৰ'থটো খুব ধুনীয়াকৈ খুব কম সময়ত হয়। আৰু মই 3 দিন 2 দিনৰ মূৰে মূৰে ইহঁতক যোনটো টেট্ৰাচাইক্লিন যিটো এণ্টিবায়'টিক হয় সেই এণ্টিবায়'টিকটো ইহঁতক দি থাকোঁ। আৰু প্ৰত্যেক দিনাই মই ইহঁতক ভিটামিনছখিনি দি থাকোঁ আৰু মাজে মাজে কোনোবা এদিনা মই ইহঁতক ভিটামিন নিদিয়াকৈ পানী খাবলৈ দিওঁ। আৰু ভিটামিন মই কি দিওঁ আগতে আপোনালোকক আচলতে মই ভিডিঅ' বনাই থৈছোঁ, তথাপিও মই আকৌ এইটো ভিডিঅ'ত নোচোৱাসকলৰ বাবে কওঁ যে মই এমবিপ্লেক্স বুলি এটা ভিটামিন আছে, সেই ভিটামিনটো মই পানীৰ লগত মিলাই ইহঁতক খাবলৈ দিওঁ। আৰু মাল্টিষ্টাৰ বুলি এটা আছে, সেইটো মই ইহঁতক খাবলৈ দিওঁ। আৰু এটা মই কেলছিয়াম নতুনকৈ আনিছোঁ, সেই কেলছিয়ামটো ইহঁতক মই প্ৰায় 4 দিন বা 5 দিনৰ মূৰত ইহঁতক খাবলৈ দিওঁ। এইটো হৈছে কেলছিয়ামটো বায়'স্পাৰ্ক ভি আৰু এইটোৰ দাম প্ৰায় 218 টকা। হয় 218 টকা হয় এইটোৰ দাম। আৰু এইটো ইহঁতক প্ৰায় 1 লিটাৰ পানীত প্ৰায় 5 টোপালমান ইয়াৰ মই অৰ্থাৎ আধা চামুচমান ইহঁতক মই মিলাই দিওঁ। আৰু প্ৰায় এসপ্তাহৰ মূৰে মূৰে আপোনালোকৰ ঘৰত যদি ছজিনা গছ আছে, ছজিনা গছৰ পাত আপোনালোকে মিক্সিত দি পেলাই পিচি, অৰ্থাৎ মিক্সি যদি আপোনালোকৰ ঘৰত নাই তেতিয়াহ'লে আপোনালোকে পিহনাত পিচি পেলাই তাৰ অলপমান পানীৰ লগত মিহলাই ইহঁতক খাবলৈ দিব। আৰু অৰ্থাৎ মানে আপোনাৰ যিটো ছজিনা গছৰ পাত সেইটোত বহুতখিনি ভিটামিন থাকে, যিটো লিভাৰৰ কাৰণে ভাল হয়, ইহঁতৰ গ্ৰ'থৰ কাৰণে ভাল। আৰু আপোনালোকে আচলতে মুৰ্গী পুহিব পাৰে। মুৰ্গী পুহিলে আচলতে ইয়াৰ লাভটো বহুত বেছি বুলিও মই নকওঁ। যদি আপোনালোকক মই এই যিখিনি 100 মুৰ্গী মই পুহি আছোঁ ইয়াৰ পৰা মই কিমান লাভ হ'ল, কিমান কি হ'ল, সকলোখিনি মই আপোনালোকক যেতিয়া প্ৰায় 3 মাহ বা 2.5 মাহৰ পিছত যেতিয়া মই মুৰ্গীখিনি চেল কৰিম তাৰপিছত আপোনালোকক জনাম। কিন্তু মই এতিয়ালৈকে যিমানখিনি পুহিছোঁ 100 মুৰ্গীত প্ৰায় আপোনাৰ 15,000 পৰা 20,000 টকামান লাভ হয় যদি আপুনি পোৱালিখিনি নিজে উলিয়ায়। আৰু এতিয়া যিহেতু দানাৰ দামটো বহুত বাঢ়ি গৈছে আৰু আপোনালোকে হয়তো গম পায় দানাৰ দামটো কিমানখিনি বাঢ়ি গৈছে। আৰু 2,000 টকাৰ পৰা বৰ্তমান প্ৰায় দানাৰ দাম 2500 পৰা 2600 টকা হৈছেগৈ বৰ্তমান। আৰু মুৰ্গীৰ দাম 300 পৰা, আগত 300 আছিলে ধৰক বা 350 আছিলে, এতিয়া 350তকৈ আমাক বেপাৰীয়ে তাতকৈ বহুত বেছি দাম নিদিয়ে। মই আমাৰ ইয়াতে আপোনাৰ 320 টকাকৈ মোৰ আগৰ মুৰ্গীখিনি চেল কৰিছিলোঁ। আৰু আপোনালোকৰ তাত বৰ্তমান মুৰ্গী কিমান টকাত পাৰ কেজি চেল কৰিছে আপোনালোকে মোক কমেণ্ট কৰিবচোন। আৰু যদি আপোনালোকে মোক কমেণ্ট কৰে তেতিয়াহ'লে আপোনাৰ বাকী দৰ্শকসকলো নিশ্চয় গম পাব যে কোন ঠাইত কিমান ৰেট চলি আছে। আৰু দৰ্শকসকল আপোনালোকক এটা কথাই কওঁ, মুৰ্গীখিনিক এমাহ দিন আপোনালোকে যদি আপোনালোকে পুহি আছে তেতিয়াহ'লে মই আপোনালোকক এটা কথাই ক'ম, যিখিনি মোৰ এক্সপিৰিয়েঞ্চ হৈছে তাৰ পৰা, আপোনালোকে এমাহ বা 25 দিন আপোনালোকে মুৰ্গীখিনিক খাবলৈ মানে 24 ঘণ্টাই খাবলৈ দি ৰাখক। আৰু তেতিয়া আপোনালোকে মুৰ্গীখিনি গ্ৰ'থটো খুব ধুনীয়া বহুত ভাল গ্ৰ'থ পাব আপোনালোকে। আৰু ভিটামিনছ আৰু মিনাৰেলছখিনি আপোনালোকে খুব ধুনীয়াকৈ দি ৰাখক আৰু দি থাকক টাইম মতে। আৰু যিখিনি ভেকচিন, মই এটা কথা ক'বলৈ আপোনালোকক পাহৰি গৈছোঁ, ভেকচিনটো আপোনালোকে টাইমত দিব। আৰু মোৰ এই মুৰ্গীখিনি যিহেতু 16 দিন হৈছে বুলি আপোনালোকক মই কৈছোঁ, মই 7 দিনত এটা ভেকচিন কৰিছোঁ আৰু প্ৰায় 12 দিনত এটা, 12-13 দিনত মুঠতে আপোনালোকে 5 পৰা 7 দিনত আপোনালোকে এটা ভেকচিন কৰিব পাৰে। আৰু 12 পৰা 14 দিনত এটা ভেকচিন কৰিব লাগে মুৰ্গীখিনিক। আৰু
সেই আপোনালোকে 5ৰ পৰা 7 দিনত এটা ভেকচিন কৰিব আৰু 12ৰ পৰা 14 দিনত এটা ভেকচিন কৰিব আৰু ভেকচিনটো যদি কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ মুৰ্গীখিনি মৰ্টেলিটি কম পাব আৰু বেলেগ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰিব আৰু ভেকচিনৰ উপৰিও আপোনালোকে মাজে সময়ে টেট্ৰাচাইক্লিন হওক বা লেক্সিন পাউডাৰ যিটো কয় আপোনালোকে ফাৰ্মাচিত সুধিলে গম পাব লেক্সিন পাউডাৰ বা টেট্ৰাচাইক্লিন যিটো এণ্টিবায়'টিক হয় সেই এণ্টিবায়'টিকটো আপোনালোকে দি থাকিব তেতিয়াহ'লে আপোনালোকৰ মুৰ্গীখিনি বেমাৰৰ পৰা মুক্ত হৈ থাকিব আৰু আপোনালোকো লোকচানৰ পৰা মুক্ত হৈ থাকিব আৰু বন্ধুসকল যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে তেনেহ'লে মোক কমেণ্ট কৰিব পাৰে মই যিখিনি জানো মোৰ যিখিনি অভিজ্ঞতা হৈছে তাৰ পৰা মই আপোনালোকক সহায় কৰিবলৈ নিশ্চয় চেষ্টা কৰিম আৰু আজিৰ ভিডিঅ'টো ইমানেই বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম